দাংবডি বিক্ৰী কৰিলোঁ আজি। দেখিছেনে কিমান দাংবডিবোৰ লমালমে লাগিছে। এইবোৰ একেবাৰে সাৰ নিদিয়া খেতি হয়, অকল গোবৰ দিছে এইবোৰ খেতি কৰোঁতে। আৰু ইমানেই লাগিছে এবাৰ দেখিছেনে গোটেই লমালমে ধেৰ লাগিছে, আনকি ইটো চাইডৰ আছে বহুতখিনি লাগি আছে। আৰু বেছি বিক্ৰী কৰিম বুলি একো খেতি কৰা নাছিলে, ঘৰতে খাবলৈ কাৰণে এইবোৰ খেতি কৰিছিলে। আৰু ইমানেই লাগিলে মানে আৰু ঘৰতো খাই খাই আমনি লাগিলে মানে খাই খাই, আৰু কোনোবা আহিলে ঘৰত সকলোকে দি পঠিয়াই হয়। ঘৰত যি আমাৰ শাক পাচলি সকলোকে দি পঠিওৱা হয়। কালি মই ঘৰলৈ গৈছিলোঁ, পিছে ঘৰলৈও লৈ গ'লোঁ। আৰু এইবোৰ খেতি পিছে মোৰ দেউতাই কৰে, শহুৰ দেউতাই। তেওঁ এজন শিক্ষক আছিল, তেওঁ যেতিয়াৰ পৰা ৰিটায়াৰ হৈ গ'ল, তেওঁ মানে ঘৰৰ এইবোৰ বাৰী এইবোৰ কামকে কৰি অকণমান ব্যস্ত হৈ থাকে। আৰু এইফালে এখন ভোট জলকীয়া আছিলে, ভোট জলকীয়া ইটো বাৰ কৰা কিছুমানমান গছে আছে, আৰু কৰিছে জলকীয়া পিছে আগফালে আছে এইবোৰ। এইফালে ভাতকেইটাও লাগিছিল, লগালে জাতিলাও আছে, আৰু এখন আছে কোমোৰা চালি বনাই আছে। আৰু তাতো এইবোৰ কেৰেলা চেৰেলা কিবা কিবি আৰু এইবোৰ কৰিব লগতে, আৰু আমাৰ লগতে বাগানখনো আছে, পিছে বাগানৰ মাজে মাজে ভোট জলকীয়াও আছে। আৰু এইফালে দেখিছেনে কিমানখিনি দাংবডি আমাৰ ছিঙিলে আজি, কমে আৰু জাতিলাও ছিঙিলে। গোটেইখিনি আজি বেপাৰী আহিলে, বেপাৰী আহি চবকে বিক্ৰী দিয়া হৈ গ'ল।